6 উইক বিগিনাৰ ট্ৰেইনিং প্ৰগ্ৰেমৰ মেন্সৰ আজি ডে 5 হয়। আজি আমি ডে 5 ট্ৰেইনিং প্ৰগ্ৰেম ষ্টাৰ্ট কৰিম। 3 দিন কণ্টিনিউ প্ৰগ্ৰেম ষ্টাৰ্ট কৰাৰ পাছত ডে 4 আমাৰ ৰেষ্ট আছে। ৰেষ্টৰ পাছত আজি আমি ডে 5 ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি আপোনালোকৰ বাবে ৰাখিছোঁ মই এন্ট্ৰেন্স ট্ৰেইনিং। আচলতে আজি আপোনালোকে গম পাব এন্ট্ৰেন্স ট্ৰেইনিং কেনেকৈ কৰে, কেনেকৈ এন্ট্ৰেন্স ডেভেলপ হ'ব, এই সকলো কথাখিনি আপোনালোকে গম পাব। আৰু এতিয়া কি হৈছে, আমি প্ৰথমতে ৱাৰ্ম আপ কৰিম। আপোনালোকে ট্ৰেইনিং কৰোঁতে এটা কথা মনত ৰাখিব, আপোনালোকে ৱাৰ্ম আপ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু ৱাৰ্ম আপটো কেতিয়াও নেগলেক্ট নকৰিব। আপোনালোকে ৱাৰ্ম আপ কৰোঁতে খুব সাৱধানে কৰিব, খুব ভালকৈ কৰিব। আৰু ৱাৰ্ম আপ যদি নকৰে আপোনাৰ কি হয়, ডাইৰেক্ট যদি আমি মেইন প্ৰগ্ৰেম ষ্টাৰ্ট কৰোঁ তেতিয়া আমাৰ জইণ্ট ইঞ্জুৰি হোৱা বহুত চান্স থাকে, জইণ্টত ইঞ্জুৰি হোৱা বহুত চান্স থাকে। গতিকে আপোনালোকে কেতিয়াও ৱাৰ্ম আপ কৰিবলৈ নাপাহৰিব। আৰু এক্সাৰচাইজ কৰি শেষত কেতিয়াও আপোনালোকে কুলিং ডাউন কৰিবলৈ নাপাহৰিব। কুলিং ডাউন কৰিলে কি হয়, আমাৰ জইণ্টৰ মবিলিটি বাঢ়ে, ফ্লেক্সিবিলিটি বাঢ়িব। আপোনাৰ হাৰ্ট ৰেট যদি হাই থাকে, এক্সাৰচাইজ কৰি আমি যদি হাৰ্ট ৰেট কি হয়, হাই থাকে, আমাৰ তেতিয়া কুলিং ডাউন কি হয়, হাৰ্ট ৰেট আমাৰ নৰ্মেল পজিশ্যনত ঘূৰি আহে, মাচুলবিলাক ষ্টিফ হৈ থাকে। আমাৰ কুলিং ডাউন যদি নকৰোঁ মাচুলবিলাক ষ্টিফ হৈ থাকিব। আমাৰ কি হ'ল, কুলিং ডাউন কৰিলে আমাৰ মাচুলবিলাক ৰিলেক্স হৈ যায়। গতিকে আজি আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ ডে 5। আপোনালোকে চাই থাকিব। ৱাৰ্ম আপ ষ্টাৰ্ট কৰিছোঁ মই। আজি ৱাৰ্ম আপত আপোনালোকৰ বাবে ৰাখিছোঁ মই মবিলিটি আৰু ফ্লেক্সিবিলিটি এক্সাৰচাইজ। ৱাৰ্ম আপৰ বহুত প্ৰয়োজনীয়তা আছে, সেইকাৰণে আপোনালোকে যিকোনো ধৰণৰ প্ৰগ্ৰেম ষ্টাৰ্ট কৰিবলৈ যোৱাৰ আগত বা হাই ইণ্টেনচিটি বা হেভি লিফ্ট কৰিবলৈ যোৱাৰ আগত ৱাৰ্ম আপ আপোনালোকে ভালদৰে কৰি ল'ব। ৱাৰ্ম আপ কৰিলে আমাৰ হাৰ্ট ৰেট হাই হয়, বডিত ব্লাড চাৰ্কুলেশ্যন হাই কৰে, আমাৰ জইনৰ মবিলিটি বঢ়ায়, ফ্লেক্সিবিলিটি বঢ়ায়। আমি ইঞ্জুৰি হোৱাৰ পৰা ৱাৰ্ম আপে আমাক প্ৰটেক্ট কৰে। আমি যদি যিকোনো ধৰণৰ এক্সাৰচাইজ ৱাৰ্ম আপ নকৰাকৈ ষ্টাৰ্ট কৰোঁ তেতিয়া ইঞ্জুৰি হোৱাৰ আমাৰ বহুত চান্স থাকে। আমি যদি ভালকৈ ৱাৰ্ম আপ কৰি লওঁ তেতিয়া ইঞ্জুৰি হোৱাৰ বহুত কম চান্স থাকে। সেইকাৰণে প্ৰত্যেক দিনাই আপোনালোকে যিকোনো ধৰণৰ এক্সাৰচাইজ কৰাৰ আগত ৱাৰ্ম আপটো ভালদৰে কৰি ল'ব।
আজি এন্ট্ৰেন্স ট্ৰেইনিঙৰ প্ৰথমটো এক্সাৰসাইজ কৰিবলৈ লৈছোঁ মই। এক্সাৰসাইজটো হৈছে শাটল ৰান। ইয়াত মই দুটা কোণ ইউজ কৰিছোঁ। এটা কোণৰ পৰা আন এটা কোণৰ মাজত দূৰত্ব 20 to 30 মিটাৰ আপোনালোকে ৰাখিব পাৰে। এতিয়া দেখিছে মই কোণ দুটাৰ মাজত কণ্টিনিউৱাছ ৰানিং কৰি আছোঁ। আপোনালোকে এক্সাৰসাইজটো তেনেদৰে কৰিব। কণ্টিনিউৱাছ ৰানিং কৰিব 1.5 মিনিট এটা ছেটত, আৰু প্ৰতিটো ছেটৰ মাজত 2 মিনিটকৈ ৰেষ্ট ল'ব। দ্বিতীয়টো এক্সাৰসাইজ কৰিছোঁ মই কেটেলবেল ছুইং। এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে ফৰ্মটো কাৰেক্ট কৰিবলৈ চাব। আপোনালোকে ভালকৈ মন কৰিব ফৰ্মটো মই কেনেকৈ কৰিছোঁ, কেনেকৈ ছুইং কৰিছোঁ কেটেলবেলটো। তেনেদৰে আপোনালোকে ফৰ্মটো চাই পানি ভালদৰে কাৰেক্ট কৰিবলৈ চাব এক্সাৰসাইজটো। এই এক্সাৰসাইজটো আপোনালোকে 3টা ছেট কৰিব, 1 মিনিট গেপ এটা ছেটত, আৰু প্ৰতিটো ছেটৰ মাজত 1.5 মিনিট ৰেষ্ট কৰিব। নেক্সট কৰিবলৈ লৈছোঁ মই স্কিপিং। এণ্ডুৰেঞ্চ ডেভেলপৰ কাৰণে স্কিপিং এটা খুব ভাল এক্সাৰসাইজ। এই এক্সাৰসাইজটো আপোনালোকে 3টা ছেট কৰিব 1.5 মিনিট কৰি, আৰু প্ৰতিটো ছেটৰ মাজত আপোনালোকে ৰেষ্ট ল'ব 2 মিনিটছ। এতিয়া কৰিবলৈ লৈছোঁ মই জাম্পিং জেক। জাম্পিং জেক এটা খুব ভাল এক্সাৰসাইজ। আমাৰ ইয়াৰ পৰা বেছিক এণ্ডুৰেঞ্চ, মাছল এণ্ডুৰেঞ্চ ডেভেলপ হ'ব, আমাৰ ফ্লেক্সিবিলিটি বাঢ়িব। এই এক্সাৰসাইজটো আপোনালোকে 1.5 মিনিট কৰি 3টা ছেট কৰিব, আৰু প্ৰতিটো ছেটৰ মাজত 2 মিনিটছকৈ ৰেষ্ট ল'ব। নেক্সট কৰিব আপোনালোকে চাইকেলিং। চাইকেলিং কৰিব আপোনালোকে কণ্টিনিউৱাছলি 10 মিনিটছ। এই এক্সাৰসাইজটো আপোনালোকে খুব হাই স্পীডতো কৰিব নালাগে আৰু বেছি শ্ল' কৰিব নালাগে। এটা মিনিমাম স্পীডত কৰিব, কণ্টিনিউৱাছলি কৰি থাকিব আপোনালোকে 10 মিনিটছ। এই এক্সাৰসাইজটোৰ পৰা আপোনালোকৰ বেছিক এণ্ডুৰেঞ্চ আৰু মাছল এণ্ডুৰেঞ্চ ডেভেলপ হ'ব। এতিয়া মই এবডমিনেল মাছলৰ এক্সাৰসাইজ কৰিবলৈ লৈছোঁ। প্ৰথমটো এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছোঁ ৰিভাৰ্ছ ক্ৰাঞ্চেছ। এই এক্সাৰসাইজটো আপোনালোকে দেখিছে মই লেগছটো কেনেকৈ হিপছটো আপ কৰিছোঁ। ইয়াৰ বহুতো ভেৰিয়েশ্যন আছে, খুব চিম্পুল ফৰ্মত আপোনালোকক দিছোঁ মই এইটো আপোনালোকে 3টা ছেট কৰিব 15 to 20 ৰেপিটেশ্যন, আৰু প্ৰতিটো ছেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। নেক্সট কৰিছোঁ মই চিট আপছ। এই এক্সাৰসাইজটো ৰেক্টাছ এবডমিনেল মাছলৰ কাৰণে খুব ভাল এক্সাৰসাইজ। এই এক্সাৰসাইজটো কৰোঁতে কাৰোবাৰ আপোনালোকে সহায়ো ল'ব পাৰে ভৰিকেইটা ধৰি দিবৰ কাৰণে। এই এক্সাৰসাইজটো আপোনালোকে 3টা ছেট কৰিব 12 to 15 ৰেপিটেশ্যনকৈ, আৰু প্ৰতিটো ছেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। ক্ৰছ অভাৰ ক্ৰাঞ্চেছ কৰিবলৈ লৈছোঁ মই। এই এক্সাৰসাইজটো অব্লিক মাছলৰ কাৰণে খুব ভাল এক্সাৰসাইজ, এক্সটাৰ্নেল অব্লিক আৰু ইণ্টাৰনেল অব্লিকৰ কাৰণে। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে এটা ভৰি মই এয়াৰত ৰাখিছোঁ ফ'ল্ড কৰি, আৰু আপাৰ বডি আপ কৰিছোঁ। আপোনালোকে এটা ছাইডত 15 ৰেপিটেশ্যন কৰি 3টা ছেট কৰিব, আৰু ৰেষ্ট কৰিব প্ৰতিটো ছেটৰ মাজত 1.5 মিনিট কৰি।
আজিৰ শেষৰটো এক্সাৰচাইজ কৰিবলৈ লৈছোঁ মই প্লেংক এটা খুব ভাল আইচ'মেট্ৰিক এক্সাৰচাইজ। এই এক্সাৰচাইজটো কৰিলে আমাৰ কোৰ মাচুলৰ ষ্ট্ৰেংথ বাঢ়িব, কোৰ মাচুল ষ্ট্ৰং হ'ব। আচলতে আমি যিকোনো এক্সাৰচাইজ কৰোঁতে আমাৰ কোৰটো এংগেজ হৈ থাকে, গতিকে কোৰ মাচুল ষ্ট্ৰং হোৱাটো আমাৰ খুব প্ৰয়োজন। এই এক্সাৰচাইজটো আপোনালোকে 30 to 40 ছেকেণ্ড কৰি 3টা ছেট কৰিব আৰু প্ৰতিটো ছেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। কুলিং ডাউন কৰিবলৈ লৈছোঁ মই। কুলিং ডাউনত মই শ্ল' ষ্ট্ৰেছ এণ্ড হোল্ড মেথড ইউজ কৰিছোঁ। আপোনালোকে 3বাৰকৈ এটা ষ্ট্ৰেছ কৰিব আৰু 8 to 10 ছেকেণ্ড কৰি কাউণ্ট কৰিব। আমি যেতিয়া এক্সাৰচাইজ কৰি আছিলোঁ আমাৰ হাৰ্ট ৰেট হাই হৈ আছিল। যেতিয়া আমি কুলিং ডাউন কৰিম লাহে লাহে আমাৰ হাৰ্ট ৰেট নৰ্মেল অৱস্থালৈ ঘূৰি আহিব। আমাৰ মাচুলবিলাক জইণ্টবিলাক খুব এক্টিভ হৈ আছিলে। এতিয়া যেতিয়া আমি কুলিং ডাউন কৰিম আমাৰ জইণ্ট আৰু মাচুলবিলাক ৰিলেক্স হ'ব। গতিকে এক্সাৰচাইজৰ শেষত আপোনালোকে কুলিং ডাউন সদায় কৰিব।